ভাৰতীয় মজদুৰ সংঘৰ এজন কাৰ্যকৰ্তা হিচাপে মই ক'ব বিচাৰিছোঁ যে আমি ভাৰতীয় মজদুৰ সংঘ বৰ্তমান পৃথিৱীৰ ভিতৰত 1 নম্বৰ ইউনিয়ন বুলি কওঁ। যিহেতু ভাৰতীয় মজদুৰ সংঘই ৰিচেণ্টলি লেবাৰ 20 যি অধিৱেশন অনুষ্ঠিত কৰি গৈছে, লগে লগে আমাৰ ভাৰতীয় মজদুৰ সংঘ অকল ভাৰততে নহয়, গোটেই পৃথিৱীতে আছে। দ্বিতীয় কথাটো হ'ল অসমত কেনেধৰণে ভাৰতীয় মজদুৰ সংঘ চলি আছে। আমি যেতিয়া দায়িত্বলৈ আহিলোঁ, ভাৰতীয় মজদুৰ সংঘই অসমত আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগত আমি বহুতখিনি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ বুলি নিজকে ভাবোঁ। যিহেতু আগতে আছিলে 40খন ইউনিয়ন, এতিয়া বৰ্তমান 104খন ইউনিয়ন হৈছে আমাৰ এফিলিয়েটেড, আৰু লগতে আমাৰ গোটেইবিলাক অসমৰ গোটেইবিলাক জিলাতে আমাৰ জিলা কমিটিবিলাক আছে। আৰু আমি ভাৰতীয় মজদুৰ সংঘই বিশেষকৈ যিবিলাক ইণ্ডাষ্ট্ৰীৰ শ্ৰমিকৰ লগতে ইণ্ডাষ্ট্ৰী কণ্ট্ৰেকচুৱেল শ্ৰমিকৰ লগতে আমি সাধাৰণ যিবিলাক আছে ৰিক্সাৱালা, ঠেলাৱালা, মটৰ ড্ৰাইভাৰ্ছ বা এনেকুৱা দোকানীবিলাকৰ লগত আমাৰ সমিতি আছে, তেখেতসকলক লৈ আমি কাম কৰি গৈ আছোঁ। আৰু আমি ভৱিষ্যততে অসমত এজন অসমীয়া হিচাপে মই অসমৰ কথাখিনিয়ে কৈছোঁ, অসমত আমাৰ এটা ভাৰতীয় মজদুৰ সংঘৰ বহুত শক্তিশালী হ'ব। আৰু অসমৰ যিখিনি আমাৰ শ্ৰমিকৰ বা আমাৰ যিবিলাক আনঅৰ্গেনাইজ ছেক্টৰ শ্ৰমিকসকল আছে, তেখেতসকলৰ যিবিলাক প্ৰাপ্য আমি আজৰিবলৈ আনিবলৈ সক্ষম হ'ম। লগতে আমাৰ যি ৰাষ্ট্ৰহিত, উদ্যোগহিত, মজদুৰ হিত, এইকাৰণে এজন ৰাষ্ট্ৰীয় সম্পাদক হিচাপে মই আমাৰ ৰাষ্ট্ৰত যিমানবিলাক উদ্যোগ আছে, সেই উদ্যোগবিলাকৰ শ্ৰমিকসকলৰ লগতে তেওঁলোকৰ কণ্ট্ৰেকচুৱেল শ্ৰমিকসকলৰ লগতে আনঅৰ্গেনাইজ ছেক্টৰ শ্ৰমিকসকলকো আমি লগত লৈ ভাৰতবৰ্ষক বহুত আগত আগবঢ়াই লৈ যাম বুলি আমি বাঞ্ছা কৰি আগবাঢ়ি আহিছোঁ। আজি AOC কণ্ট্ৰেকচুৱেল লেবাৰ ইউনিয়নৰ যি দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন সেয়া অনুষ্ঠিত কৰা হ'ল ডিগবৈস্থিত ইণ্ডিয়া ক্লাবত। সমূহ AOC কণ্ট্ৰেকচুৱেল লেবাৰ ইউনিয়নৰ যি সদস্য ঠিকা শ্ৰমিক সকলোৰে উপস্থিতিত এই মুকলি সভা অনুষ্ঠিত হয়। আৰু এই মুকলি সভাত আজি আমাৰ উপস্থিত থাকে ৰাষ্ট্ৰীয় সম্পাদক নৱকুমাৰ গগৈ ডাঙৰীয়া, উপস্থিত থাকে আমাৰ তিনিচুকীয়া জিলাৰ সভাপতি ভাৰতভূষণ বৰঠাকুৰ ডাঙৰীয়া ভাৰতীয় মজদুৰ সংঘৰ, আৰু আমাৰ AOC লেবাৰ ইউনিয়নৰ সভাপতি তথা আমাৰ মুখ্য উপদেষ্টা মুকেশ্বৰ দাস ডাঙৰীয়া উপস্থিত থাকি আমাক যথেষ্ট সাৰুৱা ভাষণেৰে আজি আমাক আপ্লুত কৰে। সমগ্ৰ ঠিকা শ্ৰমিক আজি যথেষ্ট উৎসাহিত হৈছে। অনাগত দিনত আমি যাতে ঐক্যবদ্ধভাৱে একত্ৰিতভাৱে আমি ঠিকা শ্ৰমিকৰ হকে সংগ্ৰাম কৰি যাব পাৰোঁ, তাৰ বাবে আজি ঠিকা শ্ৰমিকে টঙালি বান্ধিছে। আৰু এই জয় শ্ৰমিকৰ জয়, আমাৰ শ্ৰমিকৰ জয় হ'বই। আমি মেনেজমেণ্টৰ পৰা আমাৰ প্ৰাপ্য আজৰি আনিবলৈ সক্ষম হ'ম যদিহে আমি একত্ৰিতভাৱে যুঁজ দি যাব পাৰোঁ। গতিকে আমি সমূহ ঠিকা শ্ৰমিকক আজি AOC কণ্ট্ৰেকচুৱেল লেবাৰ ইউনিয়নৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে অনাগত ভৱিষ্যতত তেখেতলোকে একত্ৰিত হৈ আমাৰ লগত আহি এই ঠিকা শ্ৰমিকৰ প্ৰাপ্য আজৰি আনিবলৈ মেনেজমেণ্টৰ লগত যি যুঁজ, সেই যুঁজ আগবঢ়াই নিয়াত আমাক সহায়